আমাৰ হিন্দু ধৰ্মৰ গ্ৰন্থ অনুসৰি ভগৱান বিষ্ণুক এই সৃষ্টিৰ পালনহাৰ আৰু ভগৱান ভোলেনাথক সংহাৰিক নাম দিয়া হৈছে। দুয়োজনেই সৰ্বশক্তিমান আৰু এওঁলোকৰ অবিহনে সৃষ্টি কল্পনা কৰাটো অসম্ভৱ। কিন্তু অতি কম মানুহে জানে যে এই দুয়োৰে মাজত এবাৰ প্ৰলয়নকাৰী যুদ্ধ হৈছিল। তেতিয়া ভগৱান বিষ্ণু আৰু ভগৱান ভোলেনাথে ইজনে সিজনৰ সন্মুখত অহা কাৰণ কি আছিল আৰু এই যুদ্ধৰ ফলাফল কি হৈছিল। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি এনে কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। সাগৰ মন্থনৰ সময়ত যেতিয়া তাৰ পৰা অমৃত কলহ ওলাই আহিছিল, ভগৱান বিষ্ণুৱে অসুৰৰ পৰা ৰক্ষা কৰিবলৈ কিছুমান অপ্সৰা সৃষ্টি কৰিছিল। এই অপ্সৰাসমূহ ভগৱান ভোলেনাথৰ ভক্ত আছিল। দানৱবোৰে এই অপ্সৰাসমূহৰ সৌন্দৰ্যতাত ইমানে মনমুগ্ধ হৈ গৈছিল যে তেওঁলোকক বন্দী কৰি পাতাললৈ লৈ গৈছিল। যেতিয়া ইয়াৰ বিষয়ে ভগৱান বিষ্ণুৱে গম পাইছিল, তেতিয়া তেওঁ এই অপ্সৰাসমূহক মুক্ত কৰি দিবলৈ পাতাল লোকলৈ গৈছিল, য'ত ভগৱান বিষ্ণু আৰু অসুৰৰ মাজত ভয়ংকৰ যুদ্ধ হৈছিল। ভগৱান বিষ্ণুৰ শক্তি সন্মুখত সকলো অসুৰে আত্মসমৰ্পণ কৰিছিল। ভগৱান বিষ্ণু শক্তি আৰু সৌন্দৰ্যতাত সকলো অপ্সৰা মনোমুগ্ধ হৈ গৈছিল। ভগৱান বিষ্ণুক নিজৰ স্বামী হিচাপে পাবৰ বাবে ভগৱান ভোলেনাথৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলে আৰু ভগৱান ভোলেনাথেও সেই অপ্সৰাসমূহক মনে বিচৰা বৰদান দি দিলে। এই বৰদানৰ পিছত ভগৱান বিষ্ণুৱে নিজৰ দায়িত্ব আৰু কৰ্তব্য ত্যাগ কৰি অপ্সৰাসমূহৰ লগতে পাতাল লোকলৈ গুচি গ'ল। কিছু সময়ৰ পিছত ভগৱান বিষ্ণু সেই অপ্সৰাসমূহৰ লগত কিছু পুত্ৰ জন্ম পালে, যিসকলৰ চৰিত্ৰ দানৱ ৰূপী আছিল আৰু তেওঁলোকে সকলোতে ধ্বংস কৰিবলৈ আৰম্ভ কৰিলে। ত্ৰিলোকত তেওঁলোকৰ দুষ্টতা আৰু নিষ্ঠুৰ সংলাপৰ ভিত্তিত দেৱতাসকল অধিক ভয় খাই উঠিছিল আৰু দেৱতাসকলে ভগৱান ভোলেনাথৰ ওচৰত গৈ অনুৰোধ কৰিলে আৰু ভগৱান ভোলেনাথে দেৱতাসকলৰ অনুৰোধটো স্বীকাৰ কৰিলে আৰু ভগৱান বিষ্ণুৰ সকলো পুত্ৰক বধ কৰিবলৈ সিদ্ধান্ত ল'লে। তাৰ পাছত ভগৱান ভোলেনাথে বিশ্বৱ নামৰ গৰু ৰূপত অৱতাৰ ল'লে। তাৰ পাছত ভগৱান ভোলেনাথৰ এই গৰু ৰূপৰ অৱতাৰে পাতাল লোকত গৈ ভগৱান বিষ্ণুৰ সকলোখিনি পুত্ৰক বধ কৰিলে। যেতিয়া ইয়াৰ বিষয়ে ভগৱান বিষ্ণুৱে গম পাইছিল, খঙত অগ্নিভুক্ত হৈ ভগৱান ভোলেনাথৰ লগত যুদ্ধ আৰম্ভ কৰি দিলে। এই যুদ্ধত দুয়োৱে এনে কিছু অস্ত্ৰৰ প্ৰয়োগ কৰিছিল সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড কঁপাই তুলিছিল। কাৰণ এই যুদ্ধ কোনো সাধাৰণ যুদ্ধ নাছিল। সৃষ্টিৰ সকলোতকৈ শক্তি দুটাৰ মাজত হৈছিল। এটা সময় এনেকুৱাও আহিল যে দুয়োৱে নিজৰ নিজৰ শক্তিশালী অস্ত্ৰৰে ইজনে সিজনক বান্ধি ধৰিলে। এই যুদ্ধৰ কোনো ফলাফল নোলালে, কিন্তু এই ভয়ানক আৰু ডাঙৰ যুদ্ধখনৰ কাৰণে এই সৃষ্টিয়ে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল। তাকেই দেখি ভগৱান গণেশে এই সৃষ্টিৰ ৰক্ষাৰ বাবে আগলৈ আহি পাতাল লোকত সেই অপ্সৰাসমূহক ভগৱান বিষ্ণুক এই বৰদানৰ পৰা মুক্ত কৰি দিবলৈ অনুৰোধ কৰিলে, যিটো বৰদানৰ কাৰণে ভগৱান বিষ্ণু নিজৰ কৰ্তব্যসমূহ পাহৰি পেলাইছিল। গণেশ ভগৱানৰ আজ্ঞামতেই সেই অপ্সৰাসমূহে ভগৱান বিষ্ণুক এই বৰদানৰ পৰা মুক্ত কৰি দিলে আৰু অৱশেষত ভগৱান বিষ্ণু আৰু ভোলেনাথৰ এই ভয়ংকৰ যুদ্ধখন সমাপ্ত হৈছিল। তাৰ পাছত ভগৱান বিষ্ণুৱে পাতাল লোকৰ পৰা পুনৰ বিষ্ণু লোকলৈ ঘূৰি আহিছিল আৰু তেওঁ তাত ভগৱান ভোলেনাথৰ আৰাধনা কৰিবলৈ আৰম্ভ কৰিলে। কোৱা হয় যে এই সময়ত ভগৱান বিষ্ণুৱে ভগৱান ভোলেনাথৰ পৰা সুদৰ্শন চক্ৰখন প্ৰাপ্ত কৰিছিল, কাৰণ ভগৱান বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰখন পাতাল লোকতে এৰি থৈ আহিছিল। বন্ধুসকল, আমাৰ এই ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি ল'ব। ধন্যবাদ।